অৰিজিনেল ভোট জলকীয়া লৈ তো আজি আছোঁ আমি শিলপুটাগুৰি ৰাস মহোৎসৱত তো ইয়াত থিয়েটাৰো আছে একেলগে থিয়েটাৰো চাম একেলগে ৰাসো চাম তো জিন্তু আছে জিন্তু একেলগে ৰাস চাই আছে তো একেলগে চাম তো গাইছ থিয়েটাৰৰ টিকেট চিকেট কটা হৈছে ফাৰ্ষ্ট শ্ব' টিকেট নাপালোঁ গতিকে ছেকেণ্ড শ্ব' চাম ইতিহাস থিয়েটাৰ তো আগতে আমি ৰাস চাই অলপ চাই লওঁ তো আপোনালোকক দেখাইছোঁ চাওক ৰাস অলপ তাৰপিছত থিয়েটাৰ একেলগে চাম তো চাওক তো সুধিছোঁ কিবা ক'বা খুজিছোঁ তুমি অৰিজিনেল পিছত কৈ আছোঁ চাই থাকক তো গাইছ শিলপুটাগুৰি ৰাস মহোৎসৱত আমি আহি পালোঁ আপোনালোকৰ চাওক অলপ তো গাইছ মানুহ হৈছে গাইছ অলপ মানুহ নহয় যিহেতু নলবাৰীত এইবাৰ ৰাস নহয় হোৱা নাই গতিকে এইগিলাখান জেগাতে আৰু আছে আৰু তো আগতকৈ অলপ শিলপুটাগুৰি ৰাস অলপ বেলেগ হৈছে অলপ মানে দেখাত অলপ বেলেগ গান লগা হৈছে তো আগত অলপ বেলেগ গান লগা হৈছিল আগতে মানুহ কমেই আছিল কিন্তু এইবাৰ বহুত মানুহ হৈছে তো গাইছ মই যাবই পৰা নাই গাইছ বাপৰে ইমান মানুহ গাইছ এখানি সৰু ৰাস্তা না গতিকে অলপ মানুহ সবকে ধৰিম কৰিব কিজানি তো গাইছ চাব পাৰে মই চোৱা মতে প্ৰায় গাইছ অধিক বেছি দোকান খোৱাৰ দোকান বেছি ফাষ্টফুডৰ দোকান অধিক বেছি ইয়াত আছে গাইছ তো গাইছ চাই লওক তো দোকান আছে আৰু লগতে মূৰ্তি এইবাৰ বহুত কম মূৰ্তি ইয়াত আছে দোকানটো কমে আছে দোকান মানে দোকান বেছি আছে আৰু মূৰ্তিটো কম আছে চাব আপুনি এখান্তি এৰিয়া গোটেই খোৱাৰে দোকান যিমান চব খোৱাৰে দোকান আগতে এখান্তি জেগাত মূৰ্তি আছিল এইখিনি জেগাত কিন্তু এতিয়া খোৱাৰ দোকান হৈ গৈছে মানে খোৱাটো মেইন হৈ গৈছে গাইছ তো আপোনালোকে চাব পাৰে তো খোৱাটো মেইন হৈ গৈছে আৰু মূৰ্তি অলপ মানে আছে তো মই আপোনালোকক মূৰ্তিখিনি দেখুৱাই দি আছোঁ তো আৰু সেইটো হ'ল মেইন পূজা মণ্ডপটো বলকচোন মেইন পূজা মণ্ডপলৈকে যাওঁ তাতেই মেইন পূজা তাতেই কৰিছে মেইন পূজা কৰিছে আৰু তো গাইছ দেই কি লগ পালে দে এক গাইছ তো গাইছ চাব পাৰে পূজা হৈ আছে তো ইয়াত পূজা আগতে হৈছে ইয়াত ফটো চুপ দিছে মোৰ ফ্ৰেণ্ডৰ লগত আগতে একেলগে পঢ়িছিলোঁ সৰুৰ পৰাই তো গাইছ দে কিবা এটা কৈ দি দে তো গাইছ এইগিলা চবে আমাৰ ভিডিঅ' চাই গাইছ থেংক ইউ চবৰ তো গাইছ মূৰ্তি এখানি তো গাইছে চাই লওক মূৰ্তি এইবাৰ এখানতে বেছি নহয় অলপ মানে মূৰ্তি এইবাৰ এখানতে জেগাতে মূৰ্তি বনাইছে বেছি আগত দেখি পৰা নাই আৰু অলপ আগত দেখিবা এটা আছে পানীৰ মাজত ধুনীয়া এটা মূৰ্তি এটা আছে কৃষ্ণ যে সৰ্পৰ ওপৰত যি উঠি পেলাই যি নাচিছিল এইটো তো এখানতে আছে তো এখানতে আৰু চাই লওক আৰু পিছফালে ইয়াত মন্দিৰটো আছে তো এইগিলা মন্দিৰ আগত দেখি তো চাই লওক তো গাইছ আপোনালোকে যদি শিলপুটাগুৰি ৰাস চাব খুজিছে তো এইবাৰতো নহ'লে আহবাৰ আপোনালোকে নিশ্চয় আহিব আহিলাক আমাৰ বছ মানে ছাৰ থিয়েটাৰ চাব আহে গাইছ ৰাস চাব আহিছে না থিয়েটাৰ চাব আহিছে কেইখন থিয়েটাৰ চাব লাগিছে তো গাইছ নাটকৰ কাৰণে দুটা আমি গান বনাইছোঁ সেই দুটা গানৰ লিংক ডিছক্ৰিপশ্যনত থাকিব মানে গান দুটা ফুল ভিডিঅ'তে দিয়া আছে তো আপোনালোকে যাওক যাই পেলাই গানটো চাওক ভাল লাগিলে লাইক শ্বেয়াৰ অলপ কৰি দিব দুটা গান আছে ইতিহাস থিয়েটাৰৰে তো গাইছ তো চাই লওক তো গাইছ বেছি ইমান নহয় অলপ ঘুগনি আৰু অলপ পকৰাই খাই দিওঁ ঘুগনি আৰু পকৰা সৰু যিমান আমি খালোঁ তো এখানতে খাই যাওঁ নহ'লে বেছি খালি আৰু ইমান টাইম বহি থাকিব নোৱাৰিম ৰাস চাস হৈ গ'ল তো এতিয়া আমি বাকী থিয়েটাৰ চাব এটা পিছফালে আপোনালোকে দেখা পাইছে পিছফালে ফাৰ্ষ্ট হৈ আছে তো এতিয়া আমি চাম তো চিন্তু আকৌ ঘূৰি আছে গাইছ তো থিয়েটাৰ শুনিলে পাগলা হৈ গৈছে থিয়েটাৰৰ নামত কেইখন যি চাৰিখনমান থিয়েটাৰ চালাক তাক বনাব দিছিলোঁ ভ্লগো নবনালাক গীতা ষ্ট্ৰী চালাক ভাগ্যদেৱী চালাক বাহঁতো চালে আমিও ইয়াতেই চাব আহিছোঁ ৰাস চাব অহা নাই থিয়েটাৰ চাব আহিছিল আমিও থিয়েটাৰ চাব আহিছিলোঁ কিন্তু ৰাসো চালোঁ গাইছ তো যিহেতু নলবাৰীত ৰাস নাই তো সুধিব কিবা খবৰ গৈছিলে এখানতে কৰিলোঁ চাওক কি কয় আজি আমি আহি উপস্থিত হৈছোঁ শিলপুটাগুৰি ৰাস মহোৎসৱত প্ৰথমতে মই সমূহ ৰাইজকে ৰাস মহোৎসৱৰ শুভেচ্ছা জনাইছোঁ আজি শিলপুটাগুৰি ৰাইজে আমন্ত্ৰিত কৰি অনা কাৰ্যসূচীৰে ইতিহাস থিয়েটাৰ আৰু ইতিহাস থিয়েটাৰৰ এই বৰ্ষৰ শ্ৰেষ্ঠ নাটক সোণৰ খালি নালাগে মোক চাবলৈ আজি আমি আহি ইয়াত উপস্থিত হৈছোঁ আপোনালোকে চাওক যদি নাটকখন চোৱা নাই এতিয়া প্ৰথম দৰ্শনী আৰম্ভ হৈছে আমি দ্বিতীয় দৰ্শনী চাম আমি যেতিয়া হেৰি কৰাচোন আপোনালোকক ৰাস চাইছোঁ দখলে চালাকটো আপোনালোকে
তো এতিয়া আধা ডেকা বোলে থিয়েটাৰত ভিতৰত মিলি আছোঁ একদম ভিতৰত লগ পাই আছোঁ তো তোমাৰ আৰু কিবা ক'বা নেকি ক'লা এইটো সকলোৱে থিয়েটাৰখন চাওঁ বহুত ভাল নাটক হৈছে গাইছ চোৱা নাই হ'লেও গম পাই গৈছোঁ ইয়াতে বেকগ্ৰাউণ্ড আৱাজ দি তো গাইছ চাই পেলাই মজা লাগিব তো গাইছ আমি এতিয়া ছেকেণ্ড শ্ব'ত আহিলে শুনিছোঁ শুনিছোঁ চাওক চব মানুহ কিমান চাওক গাইছ মানে কিমান হেঁচা খেলা গাইছ একদম বেছি মানে গৈছে যদি ফাৰ্ষ্ট শ্ব'ত ওলাইছে যদি ছেকেণ্ড শ্ব'ত নহ'ব তো গাইছ মস্ত ডাঙৰ এটা কথা এটা হৈ গ'ল আমি আহোঁতে দেৰি হৈ গ'ল সিমানতে দেৰি হৈ গ'ল আৰু সেইকাৰণে গেলাৰীত একো জেগা নাপালোঁ সেইকাৰণে গেলাৰী এটা বেঞ্চি কৰি এটা বহিব লগা হৈছিল তো কি হ'ব গাইছ আগত বা যাব পৰা বাপৰে গাইছ কি হ'লে গাইছ কিবাকে আগত দেখি আহিলোঁ গাইছ তো গাইছ বাপৰে আগত দেখি পিছফালে ইমানকৈ বহিব নোৱাৰাহে গাইছ আকৌ দেখা চেখা নাপোঁ ইয়াতে তো গাইছ কিবাকে আগত কিবাকে কৈ পেলাই সিহঁতক কৈ পেলাই মানে আগত দেখি মানুহ নায়েই গাইছ মানুহ চব গেলাৰীত দেখি আহিছে মানে আগত দেখি মানুহ এতিয়া ছেকেণ্ড শ্ব'ত গতিকে আগত দেখি মানুহ নাই তো গ'লে গাইছ অলপ ক্লিপ অলপ দেখুৱাই দি আছোঁ আপোনালোকক অপেক্ষাৰ অন্ত পৰি আপোনালোকৰ অতি মৰমৰ শিল্পী যাৰ কণ্ঠৰ যাদুৰে সন্মুখিত হ'বলৈ অধীৰ আগ্ৰহেৰে ৰৈ আছে সেইগৰাকী শিল্পী আপোনালোকৰ সন্মুখত অনুষ্কা চৌধুৰী ভিডিও বেলেগ ফটো উঠিম বুলি আহিছিলোঁ কিন্তু গাইছ চাওকচোন মানুহবিলাক মানুহ গাইছ বাপৰে বাপ মানুহ কি আছে ঠেলা তো গাইছ ৰাতি বহুত বেছি ৰাতি হৈ গ'ল গাইছ 12টা বাজিয়ে গাইছ তো গাইছ ফটো নুঠুৱে বাপৰে ইমান মানুহ কিতাপ ৰাতি পুৱাই যায় নেকি ফটো উঠাওঁতে গাইছ ইমান মানুহ গাইছ ফটো উঠে বাপৰে একেলগে গোটাই চব থুপি লাগিছে ইয়াতে গাইছ দে আৰু গাইছ কি হ'ব তো গাইছ তো ভিডিঅ'টো কালি এণ্ডিং কৰা নহ'ল মানে ৰাতি হৈ গ'ল বহুত ৰাতি 12টা বাজিল তো এর লগত একেলগে ৰাতি বহিব নালাগে গম পাইছোঁ কি ইও বোলে কালি আগত বহিছে আমাৰ দৰে সেই একেই অৱস্থা হৈছে মই ভাবিছোঁ কি গেলাৰীত বহিলে কি আৰু সেই একেই অৱস্থা হৈছে তো গাইছ তো ভিডিঅ'টো ভাল লাগিল লাইক শ্বেয়াৰ কৰিব কালি নাটক চাই লাগিল মোৰ আৰু চাবা ইচ্ছা আছে আৰু একবাৰ চাবা তো গণেশ মন্দিৰত হ'ব চাবা যাবা আৰু এতিয়া আৰু বাক্সা জিলাত হৈছে তো গাইছ বাই বাই